মহানগৰ আৰক্ষীয়ে ইতিমধ্যে নাৰী নিৰ্যাতনৰ অভিযোগত দিল্লী আৰক্ষীৰ ৰোষত পৰা এইগৰাকী ভণ্ড বাবা বীৰেন্দ্ৰদেৱ দীক্ষিতৰ গুৱাহাটীৰ আশ্ৰমত তালাচী চলালে মহানগৰ আৰক্ষীয়ে। আৰক্ষী অভিযানত কি পালে ভণ্ড বাবাৰে ভৰপূৰ ভাৰতবৰ্ষ। ৰাম ৰহিমৰ পাছত আন এজন ভণ্ড বাবা, নাম তেওঁৰ বীৰেন্দ্ৰ দেৱ দীক্ষিত। নাৰীৰ ওপৰত যৌন নিৰ্যাতন তথা নাৰী সৰবৰাহৰ দৰে জঘন্য ব্যৱসায় চলোৱাৰ অভিযোগ আছে এওঁৰ ওপৰত। গুৱাহাটীতো সক্ৰিয় এই ভণ্ড বাবাৰ নেটৱৰ্ক। বীৰেন্দ্ৰ বাবা বৰ্তমান দিল্লী আৰক্ষীৰ মোষ্ট ৱাণ্টেড। দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBIক বাবাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা দিল্লী উচ্চ ন্যায়ালয়েও কাৰা নিৰ্দেশ জাৰি কৰিছে। এই ভণ্ড বাবাৰে এইটো গুৱাহাটীৰ তথাকথিত আশ্ৰম। আপুনি জানি আচৰিত হ'ব যে ধৰ্মৰ নামত বেভিচাৰ চলোৱা এই বাবাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত 10খন FIR আছে। আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ দ্বাৰা 14 বছৰ ধৰি নাৰী সৰবৰাহৰ দৰে জঘন্য অপৰাধ চলোৱাৰ অভিযোগ আছে। বাবাৰ আশ্ৰমৰ পৰা দিল্লী আৰক্ষীয়ে এই ডিচেম্বৰ মাহতে উদ্ধাৰ কৰিছে 40 গৰাকীকৈ নাবালিকা। এইজন ভণ্ড বাবাৰ গুৱাহাটীৰ আশ্ৰমত চলিল আৰক্ষীৰ অভিযান। ঐক্য সেনা অসমৰ তৎপৰতাত 2017 চনৰ শেষৰ দিনটোত গুৱাহাটীৰ বাবাৰ তথাকথিত আশ্ৰমত মহানগৰ আৰক্ষীয়ে অভিযান চলায়। এই আশ্ৰমখনত কি চলে? দিল্লীত 40 গৰাকীকৈ ছোৱালী উদ্ধাৰ কৰা হৈছিলে আৰু সেই 40 গৰাকী ছোৱালী নিজৰ ভাষ্যৰ পৰাই গম পোৱা গৈছে তাহাঁতক যৌন নিৰ্যাতন চলাই আছে। আৰু অতি দুখৰ কথা যে গুৱাহাটীৰ নিচিনা ABC নিচিনা এনেকুৱা এটা মিডল পইণ্টত যে এনেকুৱা ধৰণৰ ৰমৰমীয়া ব্যৱসায় তেওঁলোকে চলাব পাৰিছে, সেইটো অতি দুখৰ কথা। ছোৱালীবিলাকক কোৱা হয় যে বাবা হৈছে এজন তেখেত অৱতাৰী পুৰুষ। বাবাৰ লগত যেতিয়া ফিজিকেল ৰিলেশ্যন হ'ব ছোৱালীবিলাকৰ, তেতিয়া সত্য যুগত তেখেতে ছোৱালীবিলাকে তাৰমানে ৰুক্মিণী বা ৰাধা হিচাপত তেখেতসকলে মুক্তি পাব বুলি বাবাই মানে এনেধৰণে মটিভ ফৰ্ম কৰি আহিছে। এই চাঞ্চল্যকৰ অভিযোগ ঐক্য সেনা অসমৰ 3 ঘণ্টাজোৰা অভিযানৰ অন্তত বাবাৰ আশ্ৰমত গোপন কেমেৰা জব্দ আৰক্ষীৰ। প্ৰশ্ন উঠিছে, আধ্যাত্মিক গুৰুৰ আশ্ৰমত স্পাই কেমৰ কাম কি? পেন কেমেৰা উদ্ধাৰৰ ঘটনাই এতিয়া সমগ্ৰ আশ্ৰমখনক ৰহস্যাবৃত কৰি পেলাইছে। ধৰ্ম বা আধ্যাত্মিকতাৰ কোনটো কামত ব্যৱহাৰ হয় এইটো কেমেৰা? আপোনাৰ কলম এটা লৈছোঁ, তাতে মানে কেমেৰা ফিটিং আছে, সেইকাৰণে লৈছোঁ। সেইটো কাৰণে আমাৰ অকণমান সন্দেহ হৈ লৈ আহিছোঁ। কাগজ কিছুমান পাইছোঁ, ছোৱালীকেইজনীৰ লগতো ষ্টেটমেণ্ট লোৱা হ'ল। সিহঁতিও কৈছে যে আমাৰ লগত কোনো গলত নাই। আশ্ৰমৰ কম্পিউটাৰ লগতে আৰক্ষীয়ে কিছুমান আপত্তিজনক নথিপত্ৰও জব্দ কৰিছে। অৱশ্যে মহিলা সদস্যসকলক গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে। কিন্তু নতুন বছৰটোত এই আশ্ৰমখনৰ ওপৰত চোকা নজৰ ৰাখিব মহানগৰ আৰক্ষীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।